Papori Vlogsৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালেই চাগে আৰু বহুত দিন মই একো ব্লগ বনোৱা নাই কাৰণ আগৰ ভিডিঅ'টাত কৈছিলো যে মোৰ ল'ৰাৰ পৰীক্ষা চলি আছিল। কালি শেষ হ'ল পৰীক্ষা, ভাবিলো আজি ব্লগ এটা আৰম্ভ কৰো। আৰু আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে মোৰ এজনী ভণ্টি নন্দিনীয়ে তাই এটা ফটোশ্বুট কৰাইছিলে মেকআপ কৰি আৰু সেই ভিডিঅ'টোত মই কৈছিলো যে ময়ো এটা ফটোশ্বুট কৰাম। গতিকে আজি মই ফটোশ্বুটটো কৰাম। এতিয়া মোৰ মডেলজনী আহিব, এতিয়া মানে মোৰ ভণ্টি এজনীক মাতিছোঁ মডেল হিচাপে ব্ৰাইডেল মেকআপ কৰাম। আৰু সেইকাৰণে মই আজি মোৰ এই ড্ৰেছটো অকণমান আজি গেটআপটো অকণমান চেঞ্জ কৰি দিওঁ। আপোনালোকে সদায় মোক মেখেলা চাদৰত দেখে আৰু আজি ভাবিলোঁ ইমান গৰম পৰিছে, সেইকাৰণে ভাবিছোঁ নাই নোৱাৰি মেখেলা চাদৰ ইফালে টানি সিফালে টানি কাম কৰিব, কিছুমান কাম নোৱাৰি মেখেলা চাদৰ পিন্ধি সঁচাকৈ কৰিবলৈ। সেইকাৰণে ড্ৰেছটো অকণমান চেঞ্জ কৰিলোঁ ঘৰতে আৰু তাই আহিব, এতিয়া তাইক মেকআপটো আৰম্ভ কৰিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকুৱা হয় মেকআপটো। যদি পাৰোঁ ফটোশ্বুটৰ জেগাটো দেখাবলৈ চেষ্টা কৰিম, কিন্তু ফটোশ্বুটৰ জেগালৈ যাতে ড্ৰেছ আকৌ চেঞ্জ কৰিব লাগিব কাৰণ গাঁৱতে কৰিম, আমাৰ ঘৰৰ ওচৰতে এইটো ড্ৰেছ কৰি মানে মানুহৰ আগতে ওলাই যাবলৈ নিজে কমফৰ্টেবল নালাগে। গতিকে কাম কৰা সময়লৈকে ড্ৰেছটো কৰি লৈছোঁ আৰু সেইকাৰণে। আৰু তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আহি পেলাই মোৰ মডেলগৰাকী পালেহি, মডেল নহয় মানে মোৰ ভণ্টি। আহা বোলে এইজনী অংগীতা, তাইও এটা ইউটিউব চেনেল আছে, বেছিকৈ নচলে খালি মই কওঁ চলাবলৈ কওঁ মই, তাই এলাহ কৰে বোলে, এডিটিং কৰিবলৈ এলাহ তাই, গতিকে নচলায়। আৰু তাইও বহুত টেলেণ্টেড হয় দেই, সেই এই ক্ৰাফ্টৰ কাম চব কৰে তাই ন, কেক চেক পূৰা বনাই থাকে। আৰু তাতকৈ ইণ্টাৰেষ্টিং আৰু তাই মানে আমি এখন মহিলা ভাওনা কৰিছিলোঁ, সেইখনত তাই আছিলে ৰুক্মিণী আৰু মই কৃষ্ণ ৰুক্মিণী। আমি আপোনালোকক কেতিয়াবা যদি সুবিধা পাওঁ দেখাম, যদি ভগৱানে মিলাই আকৌ এবছৰ হ'বও পাৰে ভাওনাখন দেই, মহিলা ভাওনা। আৰু যথেষ্ট আমি সঁহাৰি পাইছিলোঁ ভাওনাখনত, গতিকে আমি কৃষ্ণ ৰুক্মিণী এতিয়া জুৰি সেয়া আৰু ভাল লাগিছিলে ন কৰি পেলাই। আৰু কেনেকুৱা মেকআপ মোৰ আগতে লৈছে, কেনেকুৱা লাগিছে কোৱা? মেকআপটো বহুত ভাল লাগে আৰু সেয়াই আৰু আপোনালোক যদি নতুনকৈ আহিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পাপৰি বা চেনেলটো নতুনকৈ আগবাঢ়িছে তেওঁ, আৰু তাইৰ চেনেলটো মই ডিছক্ৰিপশ্যনত লিংকটো দিম বাৰু, যদি আপোনালোক মোৰ কোনোবা আছে চাবগৈ গৈ। আৰু তাইক মই এতিয়াৰ পৰা মানে জোৰ দিম আৰু ভিডিঅ' দিয়া বুলি। বহুত ভিডিঅ' বনাই থৈছে, খালি এডিটিঙৰ মানে এলাহতে কৰা নাই। বহুত ৰেচিপি বনাই থৈছে, মোলৈ কেতিয়াবা ফোন কৰে বাৰু, ভাবিব এইটো বনালোঁ মই দিম নাই বস্তু দিয়া, খালি নিদিয়ে। গতিকে মই তাইৰ হেৰিটো দিম বাৰু, লিংকটো দি দিম চেনেলৰ, দি দিম দেই। তেতিয়া আপোনালোকে যদি চাব পাৰে আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়া তাই ভিডিঅ'বিলাক দিবলৈ সহায় পাব মানে, হয় নাই? গতিকে আমি এতিয়া মেকআপটো আৰম্ভ কৰোঁ, চাব কেনেকুৱা হৈছে ভিডিঅ'টো। এয়া মেকআপৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি মোৰ ভিডিঅ'ত সহায় কৰিছে মোৰ অকণমানিজনীয়ে। তাই ভিডিঅ' কৰি আছে, সেইবোৰ অকণমান ভিডিঅ' কৰিবলৈ শিকাই দিছোঁ, নহ'লে মানুহ নাই। আৰু মোৰ ট্ৰাইপডডালো মানে ভাগি গ'ল, কিবা এটা হ'ল, গতিকে ভিডিঅ' ষ্টেণ্ডো নাই, সেইকাৰণে অকণমানিজনীয়ে যিকণ পাৰে সেইখিনিকে কৰি দিছে আৰু।
এয়া হৈ গ'ল আমাৰ মেকআপ কৰি আৰু আহি পেলাই আমি এতিয়া ফটোশ্বুটৰ জেগা পালোহি আজি আগৰ লোকেশ্যন এয়া অংকিতা কেনেকুৱা লাগিছে ফটো দিম বাৰু মই আৰু এজনী মোৰ ভণ্টি আছে নন্দিনীয়ে কৰিছিলে এজনী মোৰ মৰমৰ ভণ্টি এইফালে সুপ্ৰিয়া হাই এই নন্দিনীয়ে কৰিছে আৰু নন্দিনী এই আজি আমাৰ দুইজনী মেকআপ আৰ্টিষ্টৰ আজিও অৱস্থা বেয়া তেহেঁতক উলিয়াই আহিলে আজি আমাৰ অৱস্থা বেয়া আৰু তাতে গৰমটো ইমান পৰিছে আৰু এয়া অংকিতা গোটেই লুকটো আছিলে এজনী পিছত ফটো দি দিব অঁ ফটো দি দিম আৰু পিছফালখন ঘূৰি দিয়া মই বেছি হেৰি কাৰণে চিম্পুল ব্ৰাইট কৰিছোঁ এয়া কাৰণ গৰমত সিহঁতি কষ্টও পাব আজি যথেষ্ট গৰমো পৰিছিলে সেইটো কাৰণে আৰু কেনেকুৱা লাগিছে ক'ব আপোনালোকে কমেণ্টত আৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো এয়া ফটোশ্বুটৰ কাম আৰম্ভ হৈছে আৰু আজি আমাৰ কেমেৰাত আছে আমাৰ ৱেডিং কালাৰ্ছৰ ভাৰ্গৱ আৰু ধ্ৰুৱক মই এইটো ভিডিঅ'ৰ যোগেদিয়ে বহুত ধন্যবাদ জনাইছোঁ সিহঁতি নোহোৱা হ'লে হয়তো এইটো শ্বুট সম্ভৱ নহ'লহেঁতেন আমাৰ কাৰণে গতিকে থেংক ইউ ভাৰ্গৱ এণ্ড ধ্ৰুৱ কঁকালটো ভাঙি দিয়া তুমি আগলৈ হাৱলি দিছা মানে তুমি মানুহজনী গুচি গৈছা তুমি কঁকালটো এনেকৈ থৈ দিয়া গাটো এনেকৈ উলিয়াই দিয়া আকৌ বেলেগ এটা পোজ দিয়া বেলেগ এটা হৈছে তাই নাই পোৱা আজি মডেল সেই এগৰাকী ঘামি জামি অৱস্থা বেয়া লোকেশ্যনটো বৰ ধুনীয়া আকৌ ন সন্ধিয়া লাগিব হ'ল সেইকাৰণে ভিডিঅ' কোৱালিটি অকণ বেয়া আহিছে সেইদিনা আৰু ভিডিঅ' কৰা নহ'লগৈ আজি মই আপোনালোকলৈ অংকিতাৰ দুখনমান ফটো আগবঢ়াই দিছোঁ আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাব মেকআপটো কেনেকুৱা হৈছিলে অংকিতা নিজেতো মৰম লগায় লগতে মোৰ মেকআপটো এতিয়া কেনেকুৱানো লাগিছিলে আপোনালোকে যদি ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি শিৱসাগৰ বাহিৰত হ'লেও যদি কাৰোবাক মেকআপৰ প্ৰয়োজন হয় তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে ডিছক্ৰিপশ্যনত মই ফোন নাম্বাৰটো দিম বাৰু আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে আৰু বা যিসকলে চাই আছে সেইসকলক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ